নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৱাজ বাৰ্তা লৈ আহিছোঁ আজিৰ আবেলিৰ বিশেষ খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কাব্যৰেখী নীলমণি ফুকনৰ শেষ নিশ্বাস ত্যাগ। সংকটজনক অৱস্থাত আছিল নীলমণি ফুকনৰ স্বাস্থ্য। অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনে। কবিগৰাকী সংকটজনক অৱস্থাত যদিও বুধবাৰৰ তুলনাত সামান্য উন্নতি ঘটিছিল, কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নীলমণি ফুকনে। প্ৰথমে সমস্যা সমাধান নে নিৰ্বাচন? এই প্ৰশ্ন 2018 নিৰ্বাচনৰ পূৰ্বে চলাৰ দৰে এইবাৰো চলিছে নাগালেণ্ডত। ইয়াৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰিলে নাগালেণ্ডসহ মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন। এই হিচাপত নাগালেণ্ডৰ ক্ষেত্ৰত গেজেট নটিফিকেশ্যন হ'ব 21 জানুৱাৰীত। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰা মতে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন 7 ফেব্ৰুৱাৰী। মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন 8 ফেব্ৰুৱাৰীত। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 10 ফেব্ৰুৱাৰী। ইয়াৰ পিছত বহু চৰ্চিত নাগালেণ্ড বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 27 ফেব্ৰুৱাৰীত। ভোটগ্ৰহণ হ'ব মেঘালয় ত্ৰিপুৰাৰ লগতে 2 মাৰ্চত। নাগালেণ্ড বিধানসভাৰ আসনৰ মুঠ সংখ্যা হ'ল 60। 2018 চনৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 27 ফেব্ৰুৱাৰীতে। বৰ্তমান বিৰোধী শূন্য নাগালেণ্ডত UDA চৰকাৰ চলি আছে মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ নেতৃত্বত। ইয়াৰে NDPPৰ দখলত আছে 42 আসন, বিজেপিৰ দখলত আছে 12খন আসন, NPFৰ দখলত আছে 4খন আসন আৰু অন্যান্যৰ দখলত আছে 2খন আসন। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, গৃহমন্ত্ৰী 16 জন নিহত। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত আভ্যন্তৰীণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু 2জন শিশুসহ কমেও 16 জন লোক নিহত হয়। ইউক্ৰেইনৰ আৰক্ষীয়ে এই তথ্য দিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰক্ষী প্ৰধান ইহুৰ ক্লেমেংকোৱে কৈছে যে কিয়েভৰ পূব উপনগৰ ব্ৰুব্ৰেৰিত এখন জৰুৰীকালীন সেৱাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰাণ হেৰুৱাসকলৰ ভিতৰত 9 জন হেলিকপ্টাৰত আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি হেলিকপ্টাৰ দুৰ্ঘটনাত গৃহমন্ত্ৰী ডেনিছ মোনাষ্টিকৰস্কি আৰু উপমন্ত্ৰী কিৰিলো টিমোচেংকো নিহত হয়। বিষয়াসকলে পূৰ্বে কৈছিল যে 10 শিশুসহ 22 জন লোক আহত হৈছে। হেলিকপ্টাৰখন কিণ্ডাৰগাৰ্টেনৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।